সকলোকে নমস্কাৰ। মই প্ৰদীপ। আমি পোহৰৰ দিশে নোট এখন দাঙি ধৰি আচল নে নকল জানিব চেষ্টা কৰোঁ বা জানিব পাৰোঁ। ঠিক সেইদৰে আমি যদি মানুহ এজন প্ৰকৃততে কেনেকুৱা কিবা পদ্ধতিৰে জানিব পাৰিলোহেঁতেন নিশ্চয় ভাল হ'লহেঁতেন। যদি আমাৰ মহান বিজ্ঞানীবোৰে এনেকুৱা এযোৰ চশমা তৈয়াৰ কৰিলেহেঁতেন যে যিযোৰ চশমাৰে মানুহৰ প্ৰকৃত স্বৰূপ বা চৰিত্ৰটো গম পোৱা গ'লহেঁতেন। আজি এজন ৰজাৰ কথাকে পাতোঁ। এজন বহুত জ্ঞানী ৰজা আছিল। ৰজাজনে সকলো সময়তে অকল প্ৰজাবোৰৰ কথাই চিন্তা কৰিছিল। যি ধৰণৰ আঁচনি বা কাম কৰিলে প্ৰজাৰ উন্নতি তথা সুবিধা হয় তেনেকুৱা কামকে ৰজাজনে সদায় কৰিছিল। এদিন ৰজাজনে মন্ত্ৰী এজন আৰু চিপাহী এজনক লগত লৈ জংঘললৈ চিকাৰ কৰিবলৈ গ'ল। চিকাৰ বিচাৰি যেনিয়েই তেনিয়েই ঘোঁৰা দৌৰাই ঘূৰি ফুৰোঁতে সিহঁতৰ প্ৰকৃত ৰাস্তা হেৰাল আৰু তিনিওজনে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হৈ পৰিল। মানে তিনিওজনে জংঘলখনত হেৰাই গ'ল। চিকাৰৰ আশা বাদ দি ৰজাই মন্ত্ৰী আৰু চিপাহীজনক বিচাৰিব ধৰিলে। এনেদৰে বিচাৰি ঘূৰি থাকোঁতে জংঘলৰ মাজতে এটা সৰু জুপুৰি দেখিলে। ৰজাই ভাবিলে ইয়াত নিশ্চয় কোনোবা তপস্বী ঋষিমুনি আছে। ৰজাই জুপুৰিটোত গৈ দেখিলে যে এজন অন্ধ মহাত্মাই তপস্যা কৰি আছে। ৰজাই ক'লে, প্ৰণাম হে মহাত্মা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইয়ালৈকে মন্ত্ৰী আৰু চিপাহী এজন আহিছিল নেকি? তেতিয়া অন্ধ মহাত্মাই ক'লে, হয় মহাৰাজ, ইয়ালৈ প্ৰথমতে আপোনাৰ চিপাহী এজন আহিছিল। তেওঁক মই বাওঁফালে যাবলৈ কৈছোঁ আৰু অলপ পিছতে আপোনাৰ মন্ত্ৰীজন আহিছিল। তেওঁকো মই বাওঁফালে যাবলৈ কৈছোঁ। এতিয়া আপুনি আহিছে মহাৰাজ, আপুনিও বাওঁফালে যাওক, তেখেতসকলক লগ পাব আৰু সঠিক ৰাস্তা পাব। ৰজাই পুনৰ প্ৰণাম জনাই বাওঁফালে গুচি গ'ল। কিছুদূৰ যোৱাৰ পিছতে ৰজাই মন্ত্ৰীজনক লগ পালে, কাৰণ মন্ত্ৰীজন পিছত গৈছিল। তাৰ পিছতে চিপাহীজনক লগ পালে, কাৰণ চিপাহীজন প্ৰথমতে গৈছিল। তিনিওজন লগ হোৱাৰ পিছত মন্ত্ৰীয়ে ক'লে, মহাৰাজ এতিয়া পুনৰাই চিকাৰ কৰোঁ বলক। তেতিয়া ৰজাই ক'লে, এতিয়া আৰু আমি চিকাৰ নকৰোঁ, আমি সেই জুপুৰিত থকা মহাত্মাগৰাকীৰ ওচৰলৈ যাওঁ। ৰজাৰ কথামতেই কাম। তিনিওজনে উভতি আহি জুপুৰিটো পালে আৰু ৰজাই মহাত্মাগৰাকীক প্ৰণাম জনাই সুধিলে, হে মহাশয়, মোৰ মনত এটা প্ৰশ্ন আছে। আপুনি যে ক'লে প্ৰথমে চিপাহীজন আহিছে, তাৰপিছত মন্ত্ৰীজন আহিছে আৰু আপুনি সিহঁতক বাওঁফালে যোৱাৰ কথা কৈ পঠিয়াই দিলে। শেষত মই আহোঁতে আপুনি ক'লে যে প্ৰথমে চিপাহীজন আহিছিল আৰু তাৰপিছত মন্ত্ৰীজন আহিছিল। শেষত মই আহিছিলোঁ আৰু আপুনি মোক মহাৰাজ বুলি সম্বোধন কৰিছিল। আপুনিতো এজন অন্ধ মানুহ। আপুনি অন্ধ মানুহ হৈ আপুনি কেনেকৈ জানিলে যে প্ৰথমতে অহাজন চিপাহী, দ্বিতীয়তে অহাজন মন্ত্ৰী আৰু মই এজন ৰজা? তেতিয়া তপস্বী মহাত্মাজনে ক'লে, মহাৰাজ, সকলো কথা হ'ল শব্দ, বাণী, কথা কোৱাৰ ধৰণ আৰু ব্যৱহাৰ। আমি কথা কওঁতে বাণীত যি ধৰণৰ শব্দ বা বাক্য ব্যৱহাৰ কৰোঁ, সেই শব্দ আৰু বাক্যৰে আমি অজানিতে আমাৰ প্ৰকৃত পৰিচয় দাঙি ধৰোঁ। প্ৰথমে চিপাহীজনে আহি মোক কৈছিল, ঐ অন্ধ, কচোন কোনফালে ৰাস্তা আছে, কোনফালে যাম? কিন্তু মন্ত্ৰীজনে আহি ক'লে, বাবাজী কওকচোন মই কোনফালে যাম, ৰাস্তা হেৰাইছে। তাৰ পাছত যেতিয়া আপুনি আহিল আৰু ক'লে, প্ৰণাম মহাত্মাজী, মই আপোনাৰ যদি একো অসুবিধা নহয় তেতিয়াহ'লে কওকচোন মই কোনফালে যাম মোৰ লগৰ দুজনক বিচাৰি। মোৰ সন্মুখত ব্যৱহাৰ কৰা শব্দৰ প্ৰয়োগতে মই গম পাইছিলোঁ কোনজন কোন। তাৰ ওপৰত ভিত্তি কৰিয়ে মই আপোনাক বুজাই দিছোঁ কোনে কেতিয়া কোনফালে গৈছে। ৰজাই পুনৰাই সাষ্টাংগে প্ৰণাম কৰিলে আৰু ক'লে, আজি আপুনি মোক বৰ ডাঙৰ কথা এটা শিকালে। এইটো এটা সৰু কাহিনী, কিন্তু এই সৰু কাহিনীটোৰ পৰা আমি শিকিব পাৰোঁ যে যদি আমি জীৱনৰ বাটত সঠিকভাৱে আগুৱাই যাব বিচাৰোঁ, ভাল মানুহ হ'ব বিচাৰোঁ, তেন্তে শব্দৰ প্ৰয়োগত সদায় গুৰুত্ব দিব লাগিব।
শব্দ হ'ল ব্ৰহ্ম। শব্দ এৰি দিয়া ধনুশৰৰ নিচিনা। মানুহৰ লগত কথা পাতিলে কি শব্দ প্ৰয়োগ কৰা উচিত, কি শব্দ প্ৰয়োগ কৰা অনুচিত, কমিউনিকেশ্যন ষ্টাইল কেনেকুৱা হোৱা উচিত, বহু কথা নিৰ্ভৰ কৰে। আজিৰ বৰ্তমান এই সমাজ ব্যৱস্থাত কমিউনিকেশ্যন স্কিল হ'ল সফলতাৰ এক চাবিকাঠি। সঠিক শব্দ নিৰ্বাচন তথা প্ৰয়োগত আমি গুৰুত্ব দিলে জীৱনত আমি বহু আগুৱাই যাব পাৰিম। চৰকাৰী বা প্ৰাইভেট চাকৰিৰ বাবে গ'লেও, ডাঙৰ মানুহ হ'বলৈ হ'লেও, ডাঙৰ ব্যৱসায়ী হ'বলৈ হ'লেও কমিউনিকেশ্যন স্কিলৰ বহু প্ৰয়োজন। আশা ৰাখিছোঁ আপোনালোকে সঠিক সময়ত সঠিক শব্দ সঠিক মানুহৰ লগত বা পৰিস্থিতিত প্ৰয়োগ কৰি জীৱনৰ বাটত আগুৱাই যাব। আজিলৈ এৰিলোঁ, পুনৰ লগ পাম। যদি মোক আপোনালোকে পুনৰ লগ পাব বিচাৰে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ এই ভাল লগা কাহিনীটো আপুনি যদি আনক জনাব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ, নমস্কাৰ।